গ'ল লগৰীয়া ঘৰলৈ গ'ল নেকি? হয় নেকি? ঠিক আছে হ'ব দিয়া। সি মানে ঘৰখনত একদমেই নথকা হৈছে। ইমান ঘৰখনত কাম, একো চিন্তা নাই তাৰ। দাদা এই মই মানে লগৰ লগত আছো ঠিক আছে দে গৈছো মই মানে তাৰে মাতিছে মই যাব লাগে। ঐ তোৰ মাৰ খবৰ কি আছে দে ভালে। তোৰ মাক তই বহুত মৰম কৰ ন? হয় মোৰ মাক মই বহুত মৰম কৰোঁ। মা নহ'লে মই থাকিবই নোৱাৰো। হয় দেই, মই মোৰ মাৰ মুখ দেখা নাপায়। এই ভাই টেনশ্যন কিয় লৈছ? তোৰ মা মানে মোৰ মা আৰু মোৰ মা মানে তোৰ মা। দে এতিয়া আহিছো দে, মোক দাদাই মাতিছে যাম। আকাশ, তোৰ দেউতাৰ পেঞ্চনটো এতিয়ালৈ হোৱাই নাই। তই কিবা এটা কৰচোন। হ'ব দিয়া মা, মই অফিচত গৈ ছাৰৰ লগত কথা পাতি লম। মই মৰাৰ পিছত এই মাটি সম্পত্তিবোৰ তহঁত দুয়োটাৰে হ'ব। হ'ব দিয়া মা, বাদ দিয়া এইবিলাক। অভি আজিও ঘৰত নাই নেকি? সি আজিও ঘৰত নাই, কৰবালৈ ওলাই গৈছে। সি মানে অলপ ঘৰতে নাথাকে। হ'ব দিয়া মা। মা অ মা কি হলো? মানে মই লগৰ কিজনৰ লগত অহাকালি মুম্বাই যাম বুলি ভাবিছো। তুমি ভালদৰে থাকিবা। বেছি দিন নহয়, মাত্ৰ 10 দিন মান। ককাইৰে কৈছনে? কোৱা নাই, আহিলে কম দিয়া। তই খালি কলৈকো যাব নোৱাৰো। কি হ'ল দাদা, কি হ'ল? মানে আমাৰ এই মাটি সম্পত্তিৰ বিষয়ে অলপ আলোচনা কৰিব লগা আছে। আকাশ, তই এইবোৰ কি কৈছ? তই এতিয়ালৈ বিয়াই পতা নাই, এতিয়াতে এইবোৰ চিন্তা? ছাৰ দাদা, এই মাটি সম্পত্তিবোৰৰ আমাৰ এতিয়ালৈ অধিকাৰ হোৱাই নাই। মই আমাক যেতিয়া দিয়ে তেতিয়া আমাৰ হ'বতো। মোৰতে মই সেইবিলাক নাজানো। কালি মাটিৰ ভাগ বতৰা হ'ব, তহঁতে থাকিবি। হঠাৎ ইয়াৰ কি হ'ল? নাজানো মা, মই তাকে ভাবি আচৰিত হৈছো তাৰ কথা শুনি। তই টেনচন নলবি। তই মুঠতে কালি মুম্বাই যা, বাকী তাৰ লগত মই আলোচনা কৰি লম। ঠিক আছে মা। মা অ মা, মই ৰেডি। ভালকৈ যাবি, সময়মতে খোৱা বোৱা কৰিবি, মাজে সময়ে ফোন পাতি কৰি থাকিবি। হ'ব মা, মই তোমাৰ খবৰ সদায় লৈ থাকিম। ককাৰক মাত দিছনে? নাই দিয়া। ক'ত আছে সি? সি ৰুমতে আছে। দাদা দাদা, মই যাব ওলালো। মানে তই মোৰ কথা নুশুনিলি? হ'ব যা যা যা। চা দাদা, মোক কিয় লাগে? মা আছে, তই মাৰ লগত আলোচনা কৰ। তই এতিয়া যা। হ'ব মা, দাদা আহিছো। থাকিবা মা। সি মোৰ কথা নুশুনিলে। মায়েতো ক'ব পাৰে সৰু পুতেকটো। নাই নাই, মই এইবোৰ হ'ব দিব নোৱাৰো। মই আজিয়েই কিবা এটা কৰিব লাগিব। মা অ মা, এইফালে আহাচোন। কি হ'ল? এইখন তুমি এটা ছবি কৰিছা।
এখন দলিল পেপাৰ হয় দলিল পেপাৰ অ মানে মই বুজা নাই মানে এই সকলো সম্পত্তি তুমি মোৰ নামত কৰি দিয়া তই এইবোৰ কি কৈছ মই তোমাক ভালে ভালে কৈছো তুমি মোৰ নামত কৰি দিয়া সকলো সেইবোৰ কেতিয়াও হ'ব নোৱাৰে মই কৈছো কি তুমি ভালে ভালে চহী কৰি দিয়া নহলে কথা বেয়া হৈ যাব তই যি কৰ মই চহী নকৰো সৰু পুতেৰৰ বাবে তই আজি মোৰ লগত গাদ্দাৰি কৰিছ তই ভালে ভালে এখন চহী কৰি দি ঠিক আছে এই সম্পত্তিবোৰত আজিৰ পৰা অধিকাৰ মোৰ তহঁতক আজিয়ে ঘৰৰ পৰা গটিয়াই বাহিৰ কৰি দিম তই কেতিয়াও উন্নতি কৰিব নোৱাৰ মোৰ অভিশাপ তোৰ গাত নিশ্চয় লাগিব তোৰ আজি অলপ বেছি হৈছে ন ৰ বৌ কি হ'ল আপোনাৰ বৌ কি হ'ল আপোনাৰ বৌ বৌ কি হ'ল বৌ আপোনাৰ কি হ'ল বৌ কওক কিবা কি হ'ল বৌ আপোনাৰ হেল্ল' হেল্ল' অভি বহুত ডাঙৰ ঘটনা এটা তোৰ মাক তোৰ ককাইৰে মাৰি পেলাইছে সেইবোৰ কি হ'ল দাদাই এইবোৰ কাম কিয় কৰিলে হে মা অ মা মই গৈ আছো তই সোনকালা এইমাত্ৰ সোনকালা মা হে মা মা চোৱা না মা মই তোমাৰ কি আনিছো লীলা হালধীয়া কি ধুনীয়া শাৰী আনিছিলো মা কিন্তু তোমাৰ কাৰণে একো বগা কাপোৰ অনা নাই মা এনেকৈ এখন ঘৰ নিমিষতে ধ্বংস হৈ যায় মাটি সম্পত্তিৰ কাৰণে নিজৰ মাক দেউতাকক হত্যা কৰে গতিকে আমি চলি থকা বা দেখা ঘটনাৰ পৰাহে বনাইছোঁ যদি ভুল হৈছে তেতিয়াহ'লে ক্ষমা কৰি দিব গতিকে আজিলৈ লৈছোঁ বিদায় ধন্যবাদ জয় অসম